Yo, what's up guys? Welcome to my next video. So friends, আজি আমি ভাস্কৰ দাক লগ কৰিম। বাপৰে ধুনীয়া। Welcome to Namgo. Thank you so much। বহাই দে। তাৰপিছত কোৱা কেনেকুৱা খবৰ তোমাৰ? ভাল। আৰু কি পঢ়ি আছা এতিয়া? তো পঢ়ি আছো। ক্লাছ 3। কোন স্কুল? মডেল স্কুল। ধুনীয়া। তাৰপিছত তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ মৰিগাঁও। মৰিগাঁও ডিষ্ট্ৰিক্ট। গুৱাহাটী গৈছা? গৈছো দুবাৰ। তেতিয়াহ'লে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্ট তুমি ক্ৰছ কৰি যোৱা দেই। কেতিয়াবা মৰিগাঁও গ'লে নিশ্চয় আমাৰ ঘৰলৈকে যাবা। ঠিক আছে। তাৰপিছত কোৱা কি খেলি ভাল পোৱা? মই খেলি ভাল পোৱা নে নোপোৱা? পাওঁ। আচ্ছা কি খেলি ভাল পোৱা? মই ক্ৰিকেট, ফুটবল, বেডমিণ্টন। আচ্ছা বেছি কোনটোত ভাল? বেছি কোনটোত? আটাইতকৈ বেছি ক্ৰিকেট আৰু ফুটবলত মজা লাগে। বঢ়িয়া খুব ধুনীয়া। বাকী হবি সেইকেইটাই নেকি? নে খেলাৰ বাহিৰে কি বেলেগ? হবি খেলা, টিভি চোৱা, সেইটোৱে আৰু টিভি আৰু কাৰ্ডবৰ্ডৰ পৰা কি কয় ক্ৰাফটিং কৰে যে কাৰ্ডবৰ্ডৰ পৰা। আচ্ছা ওকে সেইটো কৰোঁ। বঢ়িয়া। তাৰপিছত আৰু টিভি চোৱাটো হবি হ'ব পাৰে নেকি? মোৰ হবি হয়। মোৰ হবি। হ'ব পাৰে। বঢ়িয়া। টিভিত কি চোৱা? কাৰ্টুন চোৱা নে মুভি? মুভিও চাওঁ, কাৰ্টুনো চাওঁ। আচ্ছা বঢ়িয়া। ভাল কথা। কি আজি এতিয়া বৰ্তমান সময়ত কিবা ৰিচেণ্ট কিবা ফেভৰেট মুভি কোনখন ভাল লাগিছে এতিয়া? এভেঞ্জাৰ্ছৰ এণ্ড গেম। বাহ বঢ়িয়া। মাৰ্ভেলৰ ফেন মানে তুমি ন? মাৰ্ভেলৰ ফেন মানে? ফেন হয়। মাৰ্ভেল চোৱা নে চোৱা? মাৰ্ভেলৰ গোটেইবিলাক মুভি? এভেঞ্জাৰ্ছ হওক, তাৰপিছত কি আছিল ডক্টৰ ষ্ট্ৰেঞ্জ আছিল নেকি? ডক্টৰ ষ্ট্ৰেঞ্জ চাইছো। চাইছা? কেনেকুৱা লাগে চাই? ভাল লাগে। বাহ খুব ধুনীয়া। মই চাওঁ আকৌ। মই ডক্টৰ ষ্ট্ৰেঞ্জ চাইছোঁ, ব্লেক উইডো চাইছোঁ। মই চাইছোঁ ব্লেক উইডো। কেনেকুৱা হা? কেনেকুৱা লাগে? ভাল লাগেনে? ভাল লাগে। একদম আটাইতকৈ বেছি কোনখন ভাল লাগে? আটাইতকৈ বেছি এভেঞ্জাৰ্ছ নেকি? এভেঞ্জাৰ্ছ কোনটো চিৰিজ? দ্য এভেঞ্জাৰ্ছ, ইনফিনিটি ৱাৰ আৰু এণ্ড গেম তিনিটা। তাৰপিছত বঢ়িয়া। এইকেইখন চিনেমা। ৱেব চিৰিজ চোৱা নেকি? ৱেব চিৰিজটো নোচোৱা চাগে ন? ৱেব চিৰিজ চোৱা নেকি? ৱেব চিৰিজ নাই। স্পাইডাৰমেন। স্পাইডাৰমেনৰ লাইক অ'টিটি প্লেটফৰ্মত যিমানবিলাক এতিয়া আহিছে অ'টিটি প্লেটফৰ্মৰ কথাটো জানা চাগে ন? নেটফ্লিক্স, এমেজন প্ৰাইম ভিডিঅ'। এমেজন প্ৰাইম শুনিছোঁ, নেটফ্লিক্স জানো। নাই চোৱা। একো নাই, সৰু হৈ আছে বাৰু। পিছত লাহে তুমি যেতিয়া গান গাব ষ্টাৰ্ট কৰিছিলা মানে তুমি কিমান বয়সৰ পৰা গান গাব ষ্টাৰ্ট কৰিছিলা? তোমাৰ বয়সৰ পৰা। তোমাৰ এতিয়া কিমান আছে? 8। মই তোমাক কিমানৰ পৰা ষ্টাৰ্ট কৰিছোঁ? হয় নাই? গৰু চৰাই পাইছে নাই? গৰু চৰাই পাইছে নাই পোৱা। আমি গৰু চৰাই গান গাইছিলোঁ আগতে দেই। আমি ধুনীয়াকৈ গৰু চৰাবলৈ যাওঁ পথাৰত। তো গৰু চৰাই গান গাই আছিলোঁ। তেতিয়াৰ পৰা গান গাবলৈ লৈছোঁ। তুমি মোৰ ছাবস্ক্ৰাইবাৰ্ছবোৰৰ কাৰণে কি কয় তোমাৰ ফেভৰেট গান এটা গাই দিব পাৰিবা? নিশ্চয়। কি গাম কোৱা আকৌ? শেৱালি। শেৱালি ঠিক আছে দিয়া। শেৱালি তুমি মোৰ প্ৰতি শৰতৰ, শেৱালি তুমি মোৰ ৰাগিনী গীতৰ, শুকুলা মেঘৰ দৰদি সৰগী সুৰীয়া প্ৰাণ, আছুতীয়া মৰমৰ সুৰ তুমি মোৰ গান, তুমি শেৱালি মোৰ প্ৰতি শৰতৰ, শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ। আচ্ছা তুমি গানটো শুনিছা মানে? গানটো শুনিছা? শুনিছিলোঁ আগতে। আচ্ছা ভাল লাগেনে? ভাল লাগেনে নাই? ভাল লাগে। তোমাৰ টোপাল গানটোও ভাল লাগে। হয় নেকি? টোপালো শুনিছা তুমি? মোৰ গান শুনিছা মানে? শুনিছিলোঁ। বহুত ধন্যবাদ দেই তোমালে। আৰু শুনি গৈ থাকিবা আগলৈকে দেই। হ'ব? কথাটো হ'ল আগতে মই শুনিছিলোঁ কিন্তু গমেই নাপাওঁ কাৰ গান আছিলে। আচ্ছা আজি লগ পালা মানুহটোৰ লগত মিলে নে নিমিলে গানটো যে গাওঁ যে মই লাগিছে নাই এতিয়া লগ পাই? বহুত মিলিছে নে? বঢ়িয়া। ভাল কথা। আৰু তুমি নামৰূপ প্ৰথমবাৰ আহিছা ন? প্ৰথমবাৰ আহিছোঁ। নহয় চাইকেল চলাই থাকোঁ তেতিয়া ইয়াত ডাঙৰ গাড়ী আহে বুলি। আচ্ছা ভাল কথা। আৰু সদায় চাইকেল চলাওঁতে ধুনীয়াকৈ সদায় চাইকেল নচলাওঁ। যেতিয়া চাইকেল চলাবা তেতিয়া ধুনীয়াকৈ চব ফালে চাই মেলি চলাবা দেই। বেছি গাড়ী মটৰ থকা ঠাইত চাইকেল নচলাবা।
ফ্ৰী থাকে ধুনীয়াকৈ চলাবা আৰু পঢ়া কথাটো ভালকৈ কৰিবা খেলিবা সদায় খেলা ধূলাটো কৰিব লাগিব হয় নাই ধুনীয়াকৈ কিন্তু পঢ়া শুনাটো ধুনীয়াকৈ কৰি যাবা তোমাৰ ইউটিউব চেনেল আছে ন আছে আকৌ বহুত ছাবস্ক্ৰাইবাৰ্ছ নাই বেছি তোমাতকৈ কম মোৰো অলপই ছাবস্ক্ৰাইবাৰ্ছ আছে কিমান আছে বহুত মোৰ ওচৰত ইনষ্টাগ্ৰাম চেনেলো আছে ন ইনষ্টাগ্ৰাম আছে তোমাৰ নাই ইনষ্টাগ্ৰাম মোৰ নাই ডাঙৰ হ'লে খুলিম ডাঙৰ হ'লে খুলিবা হয় এতিয়া হোৱা নাই ধৰক ইনষ্টাগ্ৰাম খুলিবলৈ হয় একো নাই ধুনীয়াকৈ প্ৰত্যেকটো বস্তু পজিটিভ এণ্ড নিগেটিভিটি চবতে আছে ঠিক আছে গতিকে এণ্টাৰটেইনমেণ্ট সকলোকে লাগে হয় তুমি মোৰ চেনেল এক্সপ্ল'ৰ স্পন্দনটো ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়াচোন অ'কে হেল্ল' গাইজ মই ভাস্কৰ অপচুৱেল আৰু ভাইটিয়ে স্পন্দনৰ ইউটিউব চেনেলটো কি আছিল এক্সপ্ল'ৰ উইথ স্পন্দন অ'কে এক্সপ্ল'ৰ উইথ স্পন্দন ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব ভিডিঅ'জবিলাক চাব খুব ধুনীয়াকৈ ভাইটিয়ে ভিডিঅ'বিলাক বনাই আছে আৰু সেয়ে ভাইটিক মৰম দিব দেই ধন্যবাদ তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিলে ভাল লাগিলে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু কমেণ্ট কৰিব বাই বাই